এইবাৰ মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এইটো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হয়। তোমালোকে এক্সামটো পাছ কৰাৰ পাছত এডমিশ্যন কেনেকৈ ল'ব লাগিব, ক'ত ল'ব লাগিব, ASSEB বৰ্ডৰ ফালৰ পৰা কি নটিচ আহিছে, সকলোখিনি কথা তোমালোকক এইটো ভিডিঅ'ত ক'ম। তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত কি স্কলাৰশ্বিপ পাবা, পইচা কিমান পাবা, সকলোখিনি কথা ক'ম। এডমিশ্যন কেনেকৈ ল'ব লাগিব, তোমালোকৰ কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব, ঠিক আছে। যিকোনো পৰিস্থিতিতে একচেপ্ট কৰা নহ'ব, তোমালোকে অনলাইন কৰিবই লাগিব। গোটেই অসমতে তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন কৰিব লাগিব। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট গ্ৰেড, যদি তুমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট গ্ৰেড এডমিশ্যন ল'ম বুলি ভাবিছা, আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো এটা ষ্ট্ৰীম তোমালোকে ল'ব পাৰা, তথাপিও তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে এডমিশ্যন ল'ব লাগিব। এতিয়া সেই দৰ্পণ পৰ্টেলটোত এডমিশ্যন ল'বৰ বাবে ডকুমেণ্টছ কি লাগিব, সকলোখিনি কথা তোমালোকক এইটো ভিডিঅ'ত ক'ম। যিটো নটিচ আহিছে লেপটপৰ স্ক্ৰীণত তোমালোকে দেখিবা অলপ পিছত, তাতে লিখা আছে তোমালোকৰ ৰিজাল্টসমূহ দিয়াৰ 3 দিনৰ পাছত দৰ্পণ পৰ্টেলটো খুলি দিয়া হ'ব। তাতে তোমালোকে অনলাইন এপ্লাইবিলাক কৰিব লাগিব। অনলাইন এপ্লাই কেনেকৈ কৰিবা মই ধুনীয়াকৈ ভিডিঅ' বনাই দিম। তোমালোকে যদি পাৰা মোবাইলতে আবেদনবিলাক কৰিব পাৰিবা। বহুত চিম্পুল হয়, ইমানো টান নহয়, বহুত চিম্পুল হয়। মই যিহেতু যোৱা বছৰো ভিডিঅ' বনাইছিলোঁ, নতুবা মোৰ দোকান আহি মোৰ ওচৰত অনলাইনবিলাক কৰিব পাৰিবা যদি ওচৰে পাজৰে হয়। মোৰ এড্ৰেছটো হৈছে উমৰ কম্পিউটাৰ, মহুৰামুখ চাৰিআলি, গোলাঘাট, ঠিক আছে। এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে যিটো ASSEB বৰ্ডৰ ফালৰ পৰা এখন নটিচ আহিছে, তাতে কৈছে যে প্ৰথমতে নটিচখন আহিছে ইনষ্টিটিউশ্যনবিলাকলৈ আহিছে, স্কুল কলেজবিলাকলৈ আহিছে। তেওঁলোকক কৈছে যেন দৰ্পণ পৰ্টেলটো খোলা হ'ব, সেইবাবে আপোনালোকে যিখিনিয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকক ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব দিছে, আৰু যিখিনিয়ে ৰেজিষ্ট্ৰেশ্যন অলৰেডি কৰা আছে তেওঁলোকক কৈছে যে পৰ্টেলটো আপডেট দিব গৈছে। আৰু যিখিনি ইনষ্টিটিউশ্যন ৰিচেণ্টলি প্ৰভিশ্যনেল হৈছে তেওঁলোকক প্ৰিন্সিপাললৈ এটা টোকেন নাম্বাৰ দিব। সেই টোকেন নাম্বাৰটোৰ জৰিয়তে পঞ্জীয়ন কৰিব পাৰিব, ৰেজিষ্ট্ৰেশ্যনবিলাক কৰিব পাৰিব। এইটো কথা এইখন নটিফিকেশ্যনত দিয়া আছে। যদি কোনোবা ইনষ্টিটিউশ্যনবিলাকে চাই আছে তেন্তে PDF-টো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেইটো আপোনালোকৰ বাবে, ঠিক আছে, সেইটো ষ্টুডেণ্টৰ বাবে নহয়। তাতে তলতে এটা লিখা আছে যে ৰিজাল্ট দিয়া 3 দিনৰ পাছতে দৰ্পণ পৰ্টেলটো খুলি দিয়া হ'ব, ঠিক আছে। এই দৰ্পণ পৰ্টেলটোত আপডেট দিলেহে, ৰেজিষ্ট্ৰেশ্যন কৰিলেহে ছাত্ৰ ছাত্ৰীবিলাকে অনলাইন কৰিব পাৰিব। সেইবাবে এই নটিচখন ইনষ্টিটিউশ্যনবিলাকলৈ চেণ্ড কৰা হৈছে। আৰু ৰিজাল্টবিলাক কেতিয়া দিব, ৰিজাল্টবিলাক বিহুৰ আগত আৰু ইলেকশ্যনৰ আগতে দিয়াৰ সম্ভাৱনা আছে। এপ্ৰিলৰ ফাৰ্ষ্ট উইকতে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টসমূহ দিব। কেনেকৈ ৰিজাল্ট চেক কৰিবা তাৰ বিষয়ে তোমালোকক মই ধুনীয়াকৈ বুজাই দিম। চোৱা, তোমালোকে ASSEB ৰিজাল্ট সেইটো এপ তোমালোকে ইনষ্টল কৰিব পাৰা, প্লে ষ্টৰত আছে, নতুবা তোমালোকে ছেবা বৰ্ড বা ASSEB বৰ্ড ৱেবছাইটতো তোমালোকে ৰিজাল্টসমূহ চেক কৰিব পাৰিবা। আৰু বহুতখিনি ৱেবছাইট আছে, আৰু এটা ৱেবছাইট আছে বহুত ভাল হয়, ৰিজাল্ট শিক্ষা, সেইটো ৱেবছাইট বহুত ভাল হয়। সেইটো ৱেবছাইটতো তোমালোকে চেক কৰিব পাৰিবা, বহুত চিম্পুল হয় আৰু ইজি হয়। তোমালোকে ডাইৰেক্ট প্লে ষ্টৰত যিটো এপ আছে ASSEB, সেই এপটোত তোমালোকে চেক কৰিব পাৰিবা। তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট এইটো ভিডিঅ' হয়। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা, তেতিয়াহে আপকামিং ভিডিঅ'ছবিলাক পাই থাকিবা। এতিয়া এই যিটো দৰ্পণ পৰ্টেলত তোমালোকে অনলাইন কৰিব লাগিব, তাৰ বাবে ডকুমেণ্টছ কি লাগিব চোৱা। যোৱা বছৰ আমি যেতিয়া কৰিছিলোঁ ডকুমেণ্টছ ইনকম চাৰ্টিফিকেট লাগিছিলে, তাৰপিছত আধাৰ কাৰ্ড বা PRC সেইটো প্ৰয়োজন হৈছিলে, আৰু তোমালোকৰ মাৰ্কশ্বিটখন প্ৰয়োজন হৈছিলে, চাৰ্টিফিকেটবিলাক প্ৰয়োজন হৈছিলে। মাৰ্কশ্বিট চাৰ্টিফিকেট যিহেতু বৰ্তমান এতিয়া চাৰ্টিফিকেটবিলাক নিদিয়ে, মাৰ্কশ্বিটখন দিয়ে, সেই মাৰ্কশ্বিটখনতো হৈ যাব। আৰু একপি পাছপৰ্ট চাইজৰ ফটো প্ৰয়োজন হ'ব। সিমানখিনি আছিলে ডকুমেণ্টছখিনি। তোমালোকৰ যদি ইনকম চাৰ্টিফিকেট নাই, ৰেচন কাৰ্ডো দিব পাৰিবা, যিহেতু আমি যিমানখিনি যোৱা বছৰ HS ফাৰ্ষ্ট ইয়েৰ হওক বা তাৰপিছত যিখিনি মেট্ৰিক পাছ কৰাৰ পিছত HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন লৈছিলে, হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত, ঠিক আছে, যিখিনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি পেলাই ডিগ্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছিলে তেওঁলোকৰো ইনকম চাৰ্টিফিকেট বিচাৰিছিলে, কিন্তু তেওঁলোককো আপডেট দিয়া হ'ল যেন যাৰ যাৰ ইনকম চাৰ্টিফিকেট নাই তেওঁলোকক ৰেচন কাৰ্ড BPL কাৰ্ডখন দিলেও হৈ যাব বুলি কৈছিলে। সেইবাবে তোমালোকে ইমান চিন্তা কৰিব নালাগে। যদি তোমালোকৰ ওচৰত BPL কাৰ্ড বা ৰেচন কাৰ্ডখন আছে, তথাপিও তোমালোকে ইনকম চাৰ্টিফিকেট নোহোৱাকৈ আবেদনবিলাক কৰিব পাৰিবা। তোমালোকক মই ৰেকমেণ্ড কৰিম তোমালোকে ইনকম চাৰ্টিফিকেটখন উলিয়াই ল'বা, কিয়নো তোমালোকৰ দুটা কামত আহিব। NSP স্কলাৰশ্বিপ আবেদনৰ ক্ষেত্ৰত
ক্ষেত্ৰত প্ৰয়োজন হ'ব যিমানখিনি স্কলাৰশ্বিপ বৰ্তমান তোমালোকে পাবলৈ গৈ আছা সেই স্কলাৰশ্বিপবিলাকৰ বাবে তোমালোকক ইনকম চাৰ্টিফিকেটখনটো লাগিবই, একদম মেণ্ডেটৰী হয়। আৰু তোমালোকক এডমিশ্যনৰ বাবে ইনকম চাৰ্টিফিকেটখন লাগিব। সেইবাবে তোমালোকে ইনকম চাৰ্টিফিকেটখন বনাই ল'বা। কেনেকৈ বনাই মই ভিডিঅ' বনাই থোৱা আছে, তোমালোকে গৈ পেলাই সেইটো চাব পাৰিবা। আৰু PRC যদি তোমালোকৰ নাই, PRC কেনেকৈ বনায় সেইটো সম্পৰ্কতো ভিডিঅ' বনাই থোৱা আছে, তোমালোকে গৈ পেলাই সেইটো ভিডিঅ' চাব পাৰিবা। আৰু স্কলাৰশ্বিপ কি পাবা, NSP স্কলাৰশ্বিপ পাবা। তোমালোকে আবেদন কৰিব পাৰিবা জুলাই আগষ্ট মানতে আহিব। কেনেকৈ আবেদন কৰে ইয়াৰ সম্পৰ্কে মই ভিডিঅ' বনাই দিম, যিহেতু লাষ্ট ইয়েৰ মই ভিডিঅ' বনাইছোঁ। আৰু তোমালোকে মোৰ চেনেলটো চালেও গম পাবা যে কিমানখিনি তোমালোকৰ বাবে ষ্টুডেণ্টৰ বাবে মই ভিডিঅ' বনাই থাকোঁ। সেইবাবে তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থোৱা তেতিয়া তোমালোকৰ বহুত হেল্প হ'ব। আজি আছিলে ইমানখিনি। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে তোমালোকে এটা লাইক কৰিবা আৰু চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লগৰবিলাকক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। তোমালোকে টাইমত দৰ্পণ পৰ্টেলত অনলাইন কৰিবলৈ নাপাহৰিবা। কেনেকৈ অনলাইন কৰে মই ভিডিঅ' নিশ্চয় দিম, সেইবাবে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই বাই।